উঠছে একটা হেল্ল' বন্ধু, মই মিৰাজন, আপুনি দেখি আছে ডেইলি ব্লগ। তো আমি এয়া চাওক, এই চাৰিজনে আজি যাম মাছ মাৰিবলৈ। তো জাল চাল লৈ আছোঁ, হাৰিও লৈছোঁ। তো হাৰিটো ভৰাই লৈ আহিম আজি। তো ভিডিঅ'টো চাই থাকিব, ইমান ডাঙৰ জালেৰে কেনেকৈ মাছ মাৰিম আৰু কিমান মাছ মাৰিম সকলোখিনি আজি দেখুৱাম। তো যিহেতু আমাৰ মানুহ এটা কম লাগি আছে, আমি এটা মানুহ হেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো ব্লগৰ ৰাস্তা পালোঁ। ইয়াৰ পিছত আৰু বেছি সময় নালাগিব, অলপ সময়ে লাগিব। চাইখিনি মাছ মাৰি আছোঁ, কমচে কম এটা ভুলটো মাৰিমেই। তো ভিডিঅ'টো চাই থাকক। আমার জাল পড়ে গেছে, জালটো উঠাই ল'ব। কি গরম হৈছে। তো ফাইনেলি এজন আহি আছে মাছ মাৰিবলৈ। এতিয়া আৰু আমাৰ মানুহৰ কোনো অভাৱ নাই, হৈ গ'ল মানুহ। এইজন হ'ল মোৰ খুৰাৰ ল'ৰা, ই মাছ মৰা চাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছে। তো হায়াৰ কৰাজন বেলেগ কোনো নহয়, মোৰে খুৰা হয়। তো খুৰাই আমাক বুজাই দি আছে জালটো কেনেকৈ পাতিব লাগিব। তো আমাৰ এতিয়া আলোচনা চলি আছে। তো সিদ্ধান্ত হৈ গ'ল, এতিয়া মাছ মৰা আমি আৰম্ভ কৰিম। এয়া চাওক, জাল মেলা আৰম্ভ কৰি দিছোঁ আমি। তো এই যিমানখিনি এয়া চাওক ভেট গছ দেখা গৈ আছে, এইবিলাক চব চাফা কৰিব লাগিব। জাল মেলিলেও এতিয়া আমি জালটো ঘিৰিব লাগিব। ঘিৰাৰ পিছত আমি এয়া চাওক, যিমানখিনি ভেট আছে চব কাটিব লাগিব। তাৰপিছতহে আমি জালটো টানি ওপৰলৈ ল'ব লাগিব। তো এয়া চাওক, এটা ফাঁচি জাল আছিল, আমি উঠাই দিলোঁ। তো এয়া চাওক, জাল টানি আছোঁ মই। তো জালটো টানিলোঁ, টানাৰ পিছত চাওক, এইটো ঘেৰি থৈ কিনি আমি ভিতৰত যাম। ভিতৰত যাই কিনি আমাৰ যিখিনি ভেট গছ আছে চব চাফা কৰিব লাগিব। চাফা কৰাৰ পিছতহে আমি হৈ গ'ল আমাৰ ভেট চাফা। এয়া চাওক, জাল আমি টানি ওপৰলৈ লৈ ল'লোঁ। এতিয়া আমি জালটো গুচাই আছোঁ, গুচোৱা হৈ গ'ল। তো লৈ আহি আছোঁ, চাওক আপোনালোকে আমি কি মাছ পাইছোঁ। তো এতিয়াহে আপোনালোকে দেখা পাব আমি কি মাছ পাইছোঁ। ধরবে হ্যাঁ মুখে ধর আকো তুমি লাভ লিখছি দাদা কোন আমার এই গালবের বেলা যে আজি চাই আমার নেক্সট টাইম হারি গছ বেশি কথা বলে এক জায়গা খায় মাছত তো হারি। তো উঠি গ'ল মাছ, এতিয়া মাছবিলাক গোটাব লাগিব। একাৰি হবে না এয়া চাওক বৰ্তমান কিমানখিনি হৈছে। এই জঙ্গলগুলো ছাড়াতে মাছ পড়ে যায়, দেখছো এই যে এই মেলে দাও না, না মেলে কেন দাও। এই দেখে আমাদের ছাড়াতে এই যে মাছ শুক দেড় দেড়ে পড়ে, একটা মাছও নেই। এই দেখ পোষা মাছ একটা ছিল, ওটা উঠছে। ওটা ওই বেশি করে কারণে মরা যায়। ও ভেদাই দে বড় মাছ ওঠে নি, বড় মাছটা কুড়ি আছে এডি আছে রে, বড় মাছ আছে রে। এই বড় তোর মাছ তো ওটাই ধরবো, ছোট মাছটা তো আছে রে, উঠছে একটা। এ ওটাও এমন আছে রে। মাছ পালো এ সাপ প্রায় 1 ফুট, 1 ফুট হওয়া নাই। সোল এই যে হয়ে গেছে। শৈলটা পেয়ে আমার শান্তি লাগিল না, তাই শৈলটা তো আমি ধরলাম। শৈলে মেয়ে শোল মাছ উঠছে, কত ভাগ্য। তো চাওক, এবাৰ জালখন টনাৰ পিছত কিমান মাছ পাইছোঁ। তো আৰু এবাৰ জালখন টানিম, টানাৰ পিছত এই বৰ্তনখন ভৰাবলৈ চেষ্টা কৰিম। বৰ্তনটো নভৰিল দেখো, ভৰিব নে নভৰিব? ভৰিব লাগে ন, ঠিক আছে চাওঁ।